নমস্কাৰ মানুহৰ জীৱনত ভাগ্যৰ প্ৰভাৱ এই বিষয়ে আজি কথা পাতিবলৈ লৈছোঁ। আমাৰ সকলোৰে জীৱনতে কেতিয়াবা সৌভাগ্য আহে আৰু কেতিয়াবা দুৰ্ভাগ্য আহে। সৌভাগ্য আৰু দুৰ্ভাগ্য আমাক জীৱনত এই দুটা বস্তুৱে এদিনৰ কাৰণে হ'লেও নিশ্চয় লগ পাইছে। এতিয়া সৌভাগ্য, আপুনি গৈ থাকোঁতে বাটতে আপুনি 500 টকাৰ নোট এখন পাই গ'ল। আপুনিতো লাহেকৈ বুটলি ল'বই আৰু লোৱাটো উচিত, কাৰণ যিহেতু কোনো মানুহ নাই, সেইটো কোনে পেলালে এতিয়া কি ঠিক। গতিকে পালেতো ঘূৰাই দিব আৰু নেপালেতো উপায় নাই, ৰাখিয়ে থ'ব লাগিব। আকৌ কৈছোঁ, পালে লোৱাটো উচিত বুলি এইকাৰণে কৈছোঁ, এইটো সৌভাগ্যৰ বলত পাইছে, কাৰণ ওচৰত আৰু কোনো মানুহ নাই, কোনে পেলালে ঠিক নাই। যদি কোনোবাই পিছত বিচাৰি থকা পায় তেতিয়াহ'লে পইচাটো দি দিয়াটো ভাল। যদি গৰাকী নোলায় তেতিয়াহ'লেতো আৰু উপায় নাই। ঠিক তেনেকৈ দুৰ্ভাগ্যৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ মনে নিবিচৰা কিছুমান ঘটনা আমাৰ জীৱনত ঘটি যায়। বিভিন্ন দুৰ্ঘটনাই হওক বা বেমাৰ আজাৰ বা সেই ধৰণৰ কিছুমান মিছা কথাতে আপোনাক কোনোবাই কেতিয়াবা ফচাই দিব পাৰে। এনেকুৱা ধৰণৰ দুৰ্ভাগ্য আমাৰ জীৱনলৈ প্ৰায়ে আহি থাকে। সকলোৰে জীৱনত এনেকুৱা সৌভাগ্য আৰু দুৰ্ভাগ্য নিশ্চয় থাকেই। কিন্তু আমি আমাৰ জীৱনত আজি সৌভাগ্যৰ প্ৰভাৱটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। কৰ্মৰ কথা ক'ব খুজিছোঁ। এইখিনিতে কৰ্মৰ কথা ক'বই লাগিব। সৌভাগ্যৰ কথা ক'বলৈ যাওঁতে মানুহে কৰ্ম অনুসৰি ফল পায়, এইটো কথা সকলোৱে আমি জানো, যেনে কৰ্ম তেনে ফল। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত দেখা যায়, আপুনি মন কৰিবচোন। এটা উদাহৰণ দিছোঁ, ৰাজনীতিৰ এটা উদাহৰণে দিছোঁ। যি সমষ্টিত খুব শক্তিশালী জননেতা থাকিব বা মানৱ দৰদী কাম কৰিব পৰা ধৰণৰ লিডাৰ থাকিব, সেই সমষ্টিৰ কিন্তু মানুহবিলাকৰ জীৱন ধাৰণৰ মান আনতকৈ উন্নত হয়। সেইখিনি মানুহে লাগিলে বিশেষ কষ্ট নকৰকে, আপুনি মন কৰিব, বা কম কষ্ট কৰিয়ে তেওঁলোকে ঠিকা ঠুকলি বা অন্যান্য সা সুবিধা, চাকৰি বাকৰি এনেকুৱা ধৰণে বহুত তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হয়। এইটো এতিয়া বুলিয়ে নহয়, আজি যোৱা আপুনি তিনিটা দশকৰ যদি ৰাজনৈতিক ইতিহাস আপুনি যদি চায় তেতিয়াহ'লে এইটো দেখিবলৈ পাব। কোনোবাই চাকৰি পাইছে বা চাকৰি নাপালেও ঠিকা ঠুকলি অন্যান্য সা সুবিধা ইত্যাদি পাইছে। কিন্তু য'ত তেনেকুৱা সফল ৰাজনীতিক নাই যি সমষ্টিত, সেই সমষ্টিৰ ৰাইজৰ বা বিশেষকৈ নিবনুৱা চামৰ কিন্তু অৱস্থা নাইকিয়া নিচিনা হৈ গৈছে। বহুত কষ্ট কৰিছে নিবনুৱাখিনিয়ে, কষ্ট কৰিও কিন্তু ফলটো পোৱা নাই। গতিকে ভাগ্য আৰু দুৰ্ভাগ্য এনেকুৱা ধৰণৰ কথাবিলাক যদিও আমি আধুনিক হ'লোঁ, তথাপি কিছু ক্ষেত্ৰত বিশেষকৈ এনেকুৱা পৰিস্থিতিতে, যিটো উদাহৰণ মই দিলোঁ, আমি যেন ওলাই কৰিব নোৱাৰোঁ। তাৰমানে বাৰে বাৰে এই প্ৰসংগটো আহি যায়। ভাল এজন কামিয়াব মানুহ যাক কয়, সেই ধৰণৰ যদি কাম কৰিব পৰা মানুহ থাকে তেতিয়াহ'লে তেওঁ গোটেই অঞ্চলটো সলাই দিব পাৰে। গতিকে তেনেকুৱা এজন মানুহ পোৱাটো সেই অঞ্চলৰ এটা সৌভাগ্য। আকৌ কৈছে, মানুহে নিজৰ ভাগ্য নিজে গঢ়ে হয়, কিন্তু কিছু ক্ষেত্ৰত ভাগ্যই কেনেকৈ সহায় কৰে সেই কথাটো কৈ আছোঁ। নিবনুৱাসকলৰ ক্ষেত্ৰতে এই কথাটো বেছিকৈ খাটিব বা উঠি অহা ডেকা চাম, যি চামে কিবা এটা কৰিব বিচাৰে, উঠি অহা গাভৰু চাম, যিসকলে সমাজত ভাল কাম এটা কৰি প্ৰতিষ্ঠিত হ'ব বিচাৰে, এওঁলোকৰ ক্ষেত্ৰতে সৌভাগ্যৰ কথাটো কিন্তু আৰু খুব বঢ়িয়াকৈ খাটি যায়। যদি তেনেকুৱা এজন প্ৰভাৱশালী বা খুব ভাল নেতা পাই যায় তেওঁলোকৰ আৰু ভৱিষ্যতলৈ হয়তো বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। কিন্তু ভাল পৰিৱেশ যদি নাই সেই অঞ্চলত, বা তেনেকুৱা ভাল নেতা উদ্যোগী যদি নাই, ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট যদি নাই, ভাল পলিটিকেল লিডাৰ যদি নাই, তেতিয়াহ'লে হাজাৰ কষ্ট কৰিলেও কিন্তু সেই অঞ্চলৰ ল'ৰা ছোৱালী তুলনামূলকভাৱে আগবাঢ়িবতো পাৰিবই কষ্ট কৰিলে, কিন্তু তুলনামূলকভাৱে পিছ পৰি ৰোৱা দেখা যায়। গতিকে এনেকুৱা কিছুমান কথাতে সৌভাগ্য দুৰ্ভাগ্য এই কথাবিলাক আধুনিক মানুহ হোৱা স্বত্বেও আমি কিন্তু ওলাই কৰিব নোৱাৰোঁ, মানিবলৈ বাধ্য। এনেকুৱা বহু ক্ষেত্ৰ পাব। মই অকল এই ৰাজনৈতিক কথাটো উদাহৰণ হিচাপেহে টানি আনিলোঁ। বা উদ্যোগৰ ক্ষেত্ৰখনতো এজন যদি ভাল উদ্যোগপতি থাকে, তেওঁ এটা উদ্যোগত শ ডেকা গাভৰু তেওঁ নিয়োজিত কৰি ৰাখিব পাৰিব, আৰু বিশেষকৈ সেই নিজৰ অঞ্চলৰ ল'ৰা ছোৱালীয়েতো তাত প্ৰাধান্য পাব। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে আমাৰ জীৱনৰ যিটো ভাগ্য, তাত আচলতে আনেও হস্তক্ষেপ কৰে। আৰু আজিকালি দিনবিলাক এনেকুৱা হ'ল, আপুনি নিজে বহুত কষ্ট কৰিলেও আনৰ সহায় সহযোগ নহ'লে আজিৰ দিনত আপুনি বিশেষ আগুৱাব নোৱাৰে। অন্ততঃ কোনোবা এজনে আপোনাক অকণমান হ'লেও সহায়ৰ হাত, অন্ততঃ যিকোনো প্ৰকাৰে কিবা এটা প্ৰকাৰে হ'লেও সহায়ৰ হাত আগবঢ়াবই লাগিব। আপুনি নিজে চব কৰি মেলি নিজে আচলতে আগুৱাব ইমান বেছি নোৱাৰে আজিৰ দিনত, অলপ পাৰিব পাৰে। যিকোনো ক্ষেত্ৰতে, আপুনি ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা শিল্প সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতে হওক, বিজ্ঞানৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে আজিৰ দিনত আনৰ সহায় নোহোৱাকৈ বা আনৰ অকণমান সৰু এটা হ'লেও উপকাৰ আপুনি গ্ৰহণ নকৰাকৈ আপুনি কিন্তু অকলে একো কৰিব নোৱাৰে। গতিকে সৌভাগ্যৰ কথাটো মানিবলৈ মন যায়ও এই ক্ষেত্ৰত।
যদি যুক্তিবাদী মানুহে মানিব নিবিচাৰে যে নিজৰ হাতৰ মুঠিতে চব, আচলতে কিছু ক্ষেত্ৰত তেনেকুৱা নহয়। আনৰ হাতৰ মুঠিটো আমি কেতিয়াবা নাচিবলগীয়া হয় বা আনেও আমাক নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। সৌভাগ্য আৰু দুৰ্ভাগ্যৰ ধাৰণাটো এইখিনিতে আহে। গতিকে এই বিষয়ে কথাখিনি আলোচনা কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, যদি বেয়া লাগিলে তেতিয়াহ'লে ডিছলাইক কৰিব। ধন্যবাদ।